ল'ৰাবিলাক ক'ত দিছে আজি দেখাই পোৱা নাই আমাৰ ঘৰৰ মানুহবিলাক ক'ত দিছে দেখা পোৱা নাই ভাইটি ক'ত আছা দেখা নাই যে ইফালে আহচোন মাজু বোৱাৰী পানী গ্লাছ লৈ আহিবাচোন ভাইটি দেখা নাই যে ক'ৰবাত দিছে নেকি ৰুমতে আছে নেকি দাদা মোক মাতিছিলে নেকি ভাইটি চাওঁ ইয়াতে অলপ বচোন চা ভাইটি তুমি জীৱনত কি কৰিম বুলি ভাবিছা চাকৰি নে খেতি নে ব্যৱসায় কি কৰিবা দাদা মই আপোনাৰ সহায় কৰিম খেতিৰ কামত মই চাকৰি নকৰোঁ কিয় চাকৰি নকৰা খেতিৰ কামবোৰ বহুত কষ্ট হয় খেতি কৰি চলিবলৈ তুমি নোৱাৰিবা নাই দাদা মই খেতি কৰিমেই ছাৰ দাদা আমাৰ অসমৰ ল'ৰাবোৰে খেতি কৰিবলৈ টান পায় অকল চাকৰি কৰিব বিচাৰে সেইকাৰণে মই খেতি কৰিব বিচাৰোঁ দেখুৱাই দিম যে খেতি কৰি মানুহ চলিব পাৰে হয় তুমি কোৱা কথাটো নোহোৱা নহয় আজিকালি ল'ৰাবোৰে চৰকাৰী চাকৰিহে বিচাৰি ফুৰে সেইকাৰণে আমাৰ চৰকাৰে খেতিয়কৰ বস্তুৰ দাম বঢ়াই দিছে এই ল'ৰাবিলাকৰ কাৰণে যেন আমাৰ অসমৰ ল'ৰাই খেতি কৰি খাব পাৰে দাদা চাহ দিছিলো ভাইটি তুমিও চাহ খাবা নেকি লৈ আহা অলপমান দাদা আজি দুপৰীয়া খাবলৈ কি বনাম তোমালোকৰ মতে বনোৱাচোন তোমালোকৰ মতে খাওঁ আজি দাদা মোক অলপ পইচা লাগিছিলে মই মানে লগৰ ঘৰত যাম বুলি ভাবিছোঁ কিমান লাগে 200 মান হ'লে হ'ল হয় নেকি এৰা ক'ত আছা ভাইটিক বোলে পইচা লাগে গাৰু তলৰ পৰা আনি দিয়াচোন ভাইটি ভাত নাখাকে যাব ওলালা নেকি ডাঙৰ ভাইটি আহিব হৈছে তাৰ লগতে খাব পাৰিবা দাদা আপুনি ঘৰতে আছে কামত জানা নেকি আজি তই কি মোক খালি কামলৈ কৰিব যাব লাগে নেকি তুমি চাই দেখাব তোমাক বেয়া লাগে নেকি নহয় মানে দাদা আপুনি কামটো কৰি থাকিলে সেইকাৰণে ক'লো আৰু নহয় ভাইটি মই তোমাক ধেমালিহে কৰিছিলোঁ মই জানো তোমালোকে মোক কষ্ট কৰিবলৈ নেদা নাই মই অলপমান আলু তুলি হাল মাৰি আহিলোঁ আহি অলপ বহিলোঁ দে পিছে দাদা অলপ মই ড্ৰেছখিনি খাই আহোঁ আৰু ভাত কৰি আহোঁ দে যা এৰা দুইটামান আনাচোন লোৱা আজি আপোনাৰ দেৰি হৈছে কিয়
নাই অফিচত অলপ কামৰ প্ৰেছাৰ বাঢ়িছে যে সেইকাৰণে দেৰি হ'ল অলপ শুনা মোলৈ চাহ একাপ আনিবচোন হ'ব দিয়া আপুনি বহা মই বনাই আনো লোৱা চাহ শুনাচোন আমাৰ বৌক দেখা নাই ক'ত গৈছে পানেশ্বৰী বাইদেউহঁতৰ ঘৰত গৈছে দাদা মই যাওঁ যা তেতিয়াহ'লে সোনকালে আহিবি কিন্তু ঐ ৰচোন ক'ত যা তই বৌকটো কৈ যা হ'ব ছাৰ আপোনাক মই প্ৰণাম জনাইছোঁ এতিয়া মোৰ ক'বলৈ সময় নাই আহি আপোনাৰ ওচৰত বহি মেলিম ৰামায়ণখন মই এতিয়া এফালে যাবলৈ ওলাইছোঁ মোৰ কৈ থাকিবলৈ সময় নহ'ব নহয় চাচোন তাৰ কথা আহ তই ঘৰত আজি আহ হ'ব তোমালোকে এতিয়া সৰু ল'ৰা দৰে কাজিয়া কৰি থাকা ময়ে কৈছো শুন সি বোলে লগৰ ঘৰত ফুৰিবলৈ যায় যাব দিয়া তথাপিও ক'ব পাৰি না মোক সি নকাকে গেল